নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আচলতে আপোনালোকৰ আগত যি দেখাব খুজিছোঁ তো সেইটো ব্লগ নহয়, ৰুমটো বা একেখিনিকে দেখাই থাকিম, তেনেকৈ দেখাবলৈ একো নাই। তো ভাবিলোঁ আজি এইটো আগতে মই দুটামান ভিডিঅ' আমাৰ নাচৰ আমি ৰুমত ফূৰ্তি কৰা কেইটামান ভিডিঅ' মই কৰি থৈছিলোঁ। ভাবিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'কেইটা কৰা হৈছিল আমি যেতিয়া এখন কলেজলৈ যাওঁ, আমাক ধুনীয়াকৈ দাদা বাসকলে বা নতুন ছাৰ বাইদেউসকলে আমাক ধুনীয়াকৈ আদৰি লয়। ঠিক তেনেদৰে আমি ইয়াত তিনিচুকীয়াত আমি এডমিশ্যন ল'ব আহিলোঁ। আমি নাৰ্ছিং কৰ্চ কৰি আছোঁ। মই নাৰ্ছিং মই লেবৰেটৰী কৰি আছোঁ, আৰু আমি লেবৰেটৰী নাৰ্ছিং মিক্স হৈ পিনি আছোঁ। ইয়াতে নতুন ইনষ্টিটিউট এখনত আমি এডমিশ্যন ল'লোঁ। তো আমাকো আদৰি লৈছিল বাসকলে, নতুন ছাৰ বাইদেউসকলে। তাৰ দিনাখন আমি তাত ফূৰ্তিটো কৰিব নোৱাৰোঁ, যিমান যি হ'লেও ভয় লাগি থাকে। তো আহি পিনি আমি ৰুমতে লগৰখিনিৰ মাজতে আমি লগৰখিনিয়ে গান বজাই নিজে যোনে যেনেকৈ পাৰোঁ তেনেকৈ নাচিছিলোঁ। তো তাৰে অলপ ভিডিঅ' মই থৈ দিছিলোঁ মোবাইলত। ভাবিলোঁ সেই ভিডিঅ'কেইটা এনেই থৈ দিয়াতকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকৰ আগত দেখাওঁ আমাৰ ফূৰ্তিখিনি, আমি লগৰৰ লগত ৰুমত কৰা ফূৰ্তিখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। কিন্তু এইটো লগৰখিনিৰ মাজত ফূৰ্তি কি গান বজাই নাচিছিলোঁ, যোনে যেনেকৈ পাৰে, যি ঝুমুৰ কিবা কিবি ধেৰ আৰু নেহাঁহিব আপোনালোকে। এইটো যেনেকৈ তাৰ চাউণ্ডটোহে তেনেকৈ আপোনালোকৰ আগত দি দিম। সদায়তো ব্লগ দিব নোৱাৰিম, যিমান যি হ'লেও আমিতো এতিয়া পঢ়ি আছোঁ। তাৰ মাজতে যিমান যি পাৰোঁ আৰু যেনেকৈ কেতিয়াবা নাচৰ দিম, কেতিয়াবা এনেকুৱা সৰু সুৰাকৈ শ্বৰ্টকৈ, কেতিয়াবা ধেমালি ভিডিঅ' বা কেতিয়াবা ৰিলছো এটা দুটা বনাওঁ। তো সেনেকুৱা ভিডিঅ'বোৰ দিম। ডেইলি ব্লগ দিব নোৱাৰিম। তো আপোনালোকে আনছাবস্ক্ৰাইব কৰি নিদিব দেই, যদি কৰি থৈছে। আপোনালোকে সদায় মৰম দি যাব, যিখিনি ভুল কৰোঁ সেইখিনি শুধৰাই যাব। আৰু বহুত হেঁপাহ আছিল যে মই এনেকৈ চাই থাকোঁ, মই ব্লগবোৰ চাওঁ, বহুত ভাল লাগে কথাবোৰ কয়, কিন্তু মইতো নিজে তেনেকৈ ক'ব নোৱাৰোঁ। তথাপিও চেষ্টা কৰিছোঁ, আপোনালোকে আগুৱাই নিব আৰু ক'ব, আৰু ভাল লাগিলেও ক'ব, বেয়া লাগিলেও ক'ব। ভাল লাগিলেতো ভালেই পাওঁ, বেয়া লাগিলে ক'ব, বেয়া লগাটো মই শুধৰাম। এতিয়া চাওঁ আহক আমাৰ ধেমালিবোৰ। চাই থাকো লাগিছে আজি।
আপোনালোকে দেখিলে কেনেকুৱা লাগিলে ক'ব যোনে যেনেকৈ পাৰোঁ তেনেকৈ নাচিছোঁ অলপো মানে প্ৰেক্টিচ নাই বা মিলোৱা নাই সেয়াই আছিল আমাৰ সৰু সুৰা ধেমালিবোৰ সৰু সুৰা ৰুমত কৰা ফূৰ্তিবোৰ কমেণ্ট এটা দিব আৰু কেনেকুৱা লাগিছে যে নাচিব মানে মিলিছেনে নাই গানটোৰ লগত তেনেকৈ আৰু মাজতে ঝুমুৰ তুমুৰ ঢেৰ কিবা কিবি দিয়া আছে চবেই যাৰ যেনেকৈ মন যায় চব ডান্সেই ভাল লাগে এনেদৰে আমি ধেমালিবোৰ কৰি যাওঁ আৰু ৰুমত থকা যিমান যি হ'লেও ঘৰলৈও এনেকৈ এনেইতো ঘৰলৈ মনত পৰিয়ে থাকে এনেকৈ ফূৰ্তি কৰি থাকিলে অলপ হ'লেও ভাল লাগি থাকে মনবোৰ এয়াই আছিল আজিৰ ভিডিঅ' আজি বিশেষ ভিডিঅ' বুলি ক'ব লাগিব মোৰ কাৰণে বিশেষ তো ধন্যবাদ আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আপোনালোকৰ মৰম আদৰেৰে আগবঢ়াই নিব বাই বাই